শিক্ষাৰ জলঙালৈ কলিকতালৈ তাঁত বাতি কৰোঁতে মোৰ বন্তি তেলেৰে জ্বলা নাই, মোৰ তেজেৰেহে জ্বলাই আছো। কথাৰে ইয়াকে প্ৰমাণ কৰে। সাহিত্য কাণ্ডাৰীগৰাকীৰ কবিতাৰ তিনিটা ভাগৰ ভিতৰত লীলা কাব্য আছিল সংসাৰ চিত্ৰকাব্য, ফুলৰ চানেকি আছিল সাধাৰণ কবিতা পুথি আৰু জোৰণি আছিল চতুৰ্দশপদী কবিতা। জোৰণি সম্পৰ্কত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই কৈছিল, জোৰণি হৈছে সুমিষ্ট মৌচাক, অসমীয়াই ইয়াৰ পৰা আনন্দৰে মৌপান কৰাহে কথা। তেজপুৰ নগৰীখনি ন ৰূপেৰে সজোৱা নখনিকৰ তথা ৰূপকাৰ জনালৈ পুনৰবাৰ শ্ৰদ্ধাঞ্জলিৰে আজি আমি আমাৰ অনুষ্ঠান সামৰিছোঁ। প্ৰকৃতি বুকুত শুনা নিফুট সুৰেৰে সুৰতে মিলাই সুৰ নিয়তি বিনাৰ কোনে জানো সুৰ ধৰে। একেটি টানতে মেলি আৰু এটি টান উঠে বিশ্ববি নেৰি। ইবাৰ বিনাৰ সুৰ বুজু বুজু যেন স্বৰ্গীয় বুজনি ধৰি। মুক্ত প্ৰাণৰ দি তেজৰ সাক্ষী, মুক্ত প্ৰাণৰ দি তেজৰ সাক্ষী। উত্তাল তৰংগ প্ৰায় সৃষ্টি তত্ত্ব জ্ঞান দিয়ে গহীন ঝংকাৰে, আকাশ পাতাল জিয়েৰি হিয়া ভেদি ভাবে শুনা প্ৰতিধ্বনি কৰে। আকাশৰ ৰঙে গঢ়া ইয়া বেলি, আকাশৰ ৰঙে গঢ়া ইয়া বেলি, উদাৰ আকাশ আৰু একেখন পৃথিৱী, প্ৰীতিৰ ৰাহ